অভি অঁ চাওঁ 17-18 ৰেজাল্ট দেচোন। ঐ এইপাত ল সপোন তোৰ মহাৰাণী এণ্ট্ৰি কি ৰিয়া আহিছে সপোন সপোন মই নাই বুলি ক। কিয় মই মিছাকৈ নকওঁ হে ক না। অভি সপোন ক'ত আছে? সপোন সি অলপ আগত ওলাই গৈছে বুলি ক। সি ওলাই গৈছে হয় নি? তাক গাড়ী তলৰ পৰা ওলাই আহিবলৈ ক। ইনে কষ্ট কৰি সোমাই থাকিব নালাগে। মহাশয় এতিয়া আগবাঢ়ক তই মানে আমনি কৰিবলৈ আহি গলি। একো তোক আমনি কৰিবলৈ অহা নাই, তোক চাবলৈহে আহিছোঁ। নাচি আছোঁ গেৰেজত, বৈ নহ'লে দুইটাই নাচিম। হেই ফটো নকৰিবি, ব'ল নাযাওঁ। ক'ত? মোৰ বজাৰ অলপ কৰিবলৈ আছে, ব'ল নাযাওঁ। মই এতিয়া নাযাওঁ, সেই মালিকে গালি দিব আৰু মই গালি শুনি থাকিব নোৱাৰোঁ। ক'ত যাবি তই? গেৰেজত ধুনীয়া ধুনীয়া ছোৱালী চাবলৈ পাওঁতো। এই ছোৱালী বেছি বেছি কৰি নাথাক দেই কিন্তু। ঐ সপোন তোক যদুদাই মাতিছে। শুনিলি নহয়, মালিকে মাতিলেই। ঠিক আছে দে, মই যাওঁ। বজাৰ কৰি হ'লে তোক ফোন কৰিম, আহিবি। হ'ব দে। ঐ পাগলী শুনচোন, ক আজি তই কাজল লগোৱা নাই যে? ক'ত জানো হেৰালে বিচাৰিয়ে নাপালোঁ। দে আজি লৈ ল'ম। ঠিক আছে। যদা কওক। সপোন কালি যে মানুহজনে গাড়ী এখন দিছিল ঠিক হ'ল নাই? অলপ বাকী আছে, কাম কৰিলে ঠিক হৈ যাব। সোনকালে ঠিক কৰ, মানুহজনে গাড়ী নিবলৈ আহি আছে। ঠিক আছে। ঐ আৰু শুন, অঁ মানুহজনে পে'মেণ্ট কৰিব, লৈ ল'বি। অঁ ঠিক আছে। সপোন যদুদা ক'ত গৈছে কৈছে নেকি? এই নাই কোৱা, আৰু ক'তনো ক'ব, মালিক মানুহতো। হেল্ল'। ঐ মোৰ বজাৰ কৰি হ'ল, আহ আকৌ তই। হ'ব ৰ গৈ আছোঁ। জল্দি আহ। ঠিক আছে দে। অভি মই পিয়াছৰ পৰা আহোঁগৈ, যদি যদা আহে নহয় অলপ আগত ওলাই গৈছে বুলি কবি হা। ঠিক আছে সোনকালে আহিবি। ঠিক আছে। যদুদা কেনেকুৱা জানই, অলপ কথাতে খং কৰে। এই হ'ব। ক কিয় মাতিছিলি? মই কিন্তু বেছি দেৰি কৰি থাকিব নোৱাৰোঁ। এনে বিজি মানুহটো ওলাইছ, বৈ যাওঁ। আকৌ ক'লে যাওঁ? তোৰ কাৰণে টি চাৰ্ট এটা ল'বলৈ। নালাগে, আৰু মোৰ ওচৰত পইচাও নাই। লাগিব, তোকনো পইচা কথা কোনে কৈছে? তোৰ পৰা আৰু উপায় নাই, ব'ল ব'ল। বৈ।
দাদা টি চাৰ্ট এটা ঠিক দেখাওকচোন আছে আৰু এটা চাওঁ ধুনীয়া লাগিছে ধুনীয়া কিমান দাম দাদা 500 অকণমান কমাই দিয়ক ঠিক আছে মই 5% এটা ডিছকাউণ্ট কৰি দিছোঁ ইমানখিনি খুচুৰা বজাৰ তই ক'ত পালি সেই মনে মনে থাক মানুহ আছে দেখা নাই হ'ব দে বৈ এতিয়া ক ক'ত পালি পইচা গোটাইছিলোঁ এটকা দুটকাকৈ আৰু তই যে দিয় তাৰ পৰা অলপ থৈও দিওঁ হয় নেকি তই দিনক দিনে বৰ স্মাৰ্ট হৈ আহিছ দেই লগতে চিপছো তোৰ কাৰণে ঐ ৰচোন ঐ এইটো ল তোৰ হেৰালে বুলি কৈছিলি নহয় তোৰ মানে মোৰ চকুত কাজল ল'লে ভাল লাগে ন নাজানো ল আৰু দিবলৈ মন গ'ল ঐ ক'ত গৈছিলি ইয়াৰ ইম্পৰ্টেণ্ট কাম এটা আছিলে সেইকাৰণে যাব লগা হ'ল তোৰ বহুত ইম্পৰ্টেণ্ট চাগে ন তোৰ অলপো কাণ্ড জ্ঞান নাই নেকি তোক বাৰে বাৰে ক'লোঁ মানুহজন আহিব পে'মেণ্টটো দিব লৈ ল'বি ক'ত কি কৰি আছিলি তই অভি তইতো ল'ব পাৰ তই জানে মোক কৈছিলি দিনত হ'লে কামৰ চেলেং চুলুং ৰাতি মদৰ আড্ডা যদি কাম কৰিবলৈ মন নাই মোক কবি দাদা তাক তেনেকৈ গালি নিদিব লাগিলে মোকে দিয়ক তাক মইহে মাৰিছিলোঁ তাক কোনোবাই কিবা ক'লে মোৰে বেয়া লাগে দিয়া তই এতিয়া যা ঠিক আছে ঐ তই চিগাৰেটবোৰ কিয় খাৱ হা চিগাৰেট স্বাস্থ্যৰ কাৰণে কিমান হানিকাৰক তই গম নাপাৱ মনৰ কাৰণেতো হানিকাৰক নহয় তোৰ খংটো মানে এতিয়াও যোৱা নাই কেনেকৈ যাব মোক গালি পাৰিছে পাৰক কোনো কথা নাই পাৰিছে পিয়া সন্মুখত তাৰ সন্মুখত কি কোনো ৰেচপেক্ট বোলা বস্তুটো নাই নি একো নাই দে তোৰ নিজৰ মানুহৰ আগতহে গালি পাৰিছে আৰু যদুদাই তোক নিজৰ বুলি ভাবে কাৰণেহে সেনেকৈ কৈছে তাতে তই কামত ভাল ধৰণে মন দিয় সেইকাৰণেহে পাৰিছে হেল্ল' ক তই ৰুম গ'লিনে নাই মদ খাই আছ তই ফোন ৰাখ নেৰাখোঁ তোৰ খং কমাই নাই তইতো এতিয়া খং উঠা কথাই কৈ আছ ন মোৰ কাৰণে আজি তই গালি শুনিবলগীয়া হ'ল ন একো নাই দে চবেই মোক বেয়া লোৱা মদাহী বুলিয়ে ভাব মই তোক কেতিয়া ক'লোঁ আৰু তই যদি মদ খাই দিনৰ ভাগৰবোৰ পাহৰিব পাৰ খাবি দে মই তোক মানা নকৰোঁ আজি
আজিৰ পৰা সদায় কাজল লগাম কাৰণ তই ভাল পাওঁ যে তুমি উশাহ তুমি জীৱন তুমি সুবাসুৰৰ গুঞ্জন পিয়া তই বাৰু ইয়াত আজি কিয় আহিছ কচোন তই চিন্তা নকৰিবি তোক কামনি কৰিবলৈ অহা নাই কিবা এটা খাবলৈ দিবলৈহে আহিছোঁ ঐ কি আনিছ ঐ ৰুটি বনাই আনিছোঁ তই বাৰু এইবিলাক কিয় আনিব লাগে কচোন কিয় নানিম দিনটো তই নোখোৱা নোবোৱাকৈ থাক মই কি গম নাপাওঁ নেকি ঐ অভি আহি যা ঐ নেলাগে দে মোৰ ভোক নাই এই তহঁতৰ দুইটাৰ কাৰণে আনিছোঁ এই ৰ'বা হাতখন ধুই লওঁ অভি পানী বটলটো লৈ আহ নালাগে মই খুৱাই দিছোঁ পগলা নি অভি আছে দেখা নাই শিকিব নাজানে নেকি আমাৰ কথা সঁচাকৈ তহঁতৰ দুটাক এনেকৈ দেখিলে খুব ভাল লাগে আৰু ভাল পোৱাবোৰ এনেকুৱাই হ'ব লাগে এজনে আনজনৰ দুখবোৰ বুজি পোৱা হ'ব লাগে হয় নি অভি তোক এজনী চাই দিম নেকি হে নালাগে তোৰ নিচিনাটো আৰু সকলো হ'ব নোৱাৰে নহয় তহঁতি প্ৰথমতে বিয়াখন পাতি ল তাৰপিছত চাম আৰু চিন্তা কৰি হয় নেকি বিয়া ব'ল তেন্তে ক'লে বিয়া পাতিবলৈ আমি বিয়া পাতিলে এই চিন্তা কৰিম কৈছে নহয় পগলা কথা নাই আৰু মই যাওঁ তহঁতি কাম কৰ নধৰিবি হাতখন লেতেৰা হৈছে দেখিছ নাই বাৰু ধৰিমেই তোৰ হাতখনে লেতেৰা হৈ আছে মনটো লেতেৰা হৈ থকা নাই নহয় চাওঁ তোৰ এই হাত দুখনে কিমান কষ্ট কৰে মই গম পাওঁ নহয় কষ্ট নকৰিলে বাৰু কেনেকৈ চলিবি সৰুতে মা দেউতাই ঠিকে কৈছিলে পঢ়ি শুনি কিবা এটা কৰ যাতে লোকৰ হাত নামফালে চাব লগা নহয় কিন্তু নুশুনিলোঁ একো নহয় দে মই তোৰ লগত আছোঁ আৰু তই লোকৰ হাতলৈ মুখলৈ চাবলগীয়া হোৱা নাই নহয় নিজে কষ্ট কৰিহে চলি আছ তোক আজি বহুত ধুনীয়া লাগিছে কিয় কাৰণ তোৰ চকুত যদি আজি কাজল লগাই আহিছ যে সেইকাৰণে আকৌ মোৰ চকুত কাজল লগালে তোৰ কিয় ভাল লাগে ন ক না তোৰ চকুত যদি কাজল লগালে বহুত ধুনীয়া দেখি সেইকাৰণে আকৌ তই মোক বহুত ভাল পাওঁ ন নাজানো ঐ যা ব'ল ব'ল আজি বাইকখন মই চলাওঁ দে তই চলাবি ল চলা এই নালাগে মই টাউনত চলাইহে ভাল পাওঁ ব'ল মইতো কেতিয়া এনেকৈ সাৱতি যাম আকৌ পাগলী কাম নাই আৰু তোৰ পাগলী নহয় পাতল বতাহত যদি উৰি যাওঁ মই ব'ল 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 অভি মন মাৰিছ যে তোৰ কি হ'ল মা গাটো ভাল নহয় আৰু দৰৱ আনিবলৈও বেছি পইচা নাই এই ৰ এইটো ল তোৰে পইচা নাই দেখোন এই নেলাগে দে তোৰ মা মানে মোৰ মা নহয় নি পালে ঘূৰাই দিবি ল ৰাখ সপোন চাওঁ এইফালে আছোন অঁ যদ্দা কওঁ তই যোৰহাটৰ পৰা আছোন যা পাৰ্টছ অলপ অৰ্ডাৰ দি থৈ আহিবি লগতে পে'মেণ্টটো কৰি থৈ আহিবি ঠিক আছে তই কিহত যাবি বাইক লৈ যাম ঠিক আছে যা হ'ব
number you are trying to call is currently not reachable. অঁ প্ৰিয়া তই ইয়াত যে সপোনতে ৰৈছোঁ ইমান দেৰি হ'ল আহিয়ে পোৱাহি নাই আৰু ৰুমলৈ যাবলৈও দেৰি হৈছে আৰু ফোনটো কৰি আছোঁ ফোনটো অফ কৰি থৈছে সপোন সিটো ইমান দেৰি পাবহি লাগিছিলে বই না তই থৈ আহিবিগৈ আহ উঠ অভি ৰ চকুত কিবা সোমালে অভি ৰ অঁ ৰ নামচোন নাম চাওঁ ক'ত সোমালে চাওঁ চাওঁ অকণমান মেলি দিয়াচোন চকুটো একো নহয় ৰ একো নহয় অ' অকণমান মেলি দিয়াচোন সপোন তই পালিহি অঁ পালোহি নোপোৱাহি হ'লে মাছ ৰাস্তাত জানো তহঁতৰ লিলিমাই দেখোঁ সপোন তই অঁ মই তহঁত দুটাৰ মাজত যে কিবা এটা আছে মই ভালদৰে জানো মই এদিন নহওঁতে তহঁতৰ লিলিমাই আৰম্ভ হৈ গ'ল তই কিন্তু এনেই সন্দেহ কৰিছ ইয়াত কিয় ৰখিবলগীয়া হ'ল তইতো এবাৰ ভাবিছা চকুৰে দেখা পাছত আৰু কি ভাবিব লাগে এই এনেকুৱা তোক মই তেনেকুৱা বুলি কেতিয়াও ভবা নাছিলোঁ ভালে থাকিবি গুড বাই সপোন কেতিয়াও ভবা নাছিলোঁ সি যে এনেকুৱা কৰিব বুলি কি কৰিবি এতিয়া নাজানো ব'ল তাক আমি বিচাৰি হ'লেও বুজাব লাগিব কি পাগলামি কৰে সি এতিয়া ঠিক নাই ব'ল ঐ তই বাৰু এনেকুৱা কিয় কৰিছ এই আঁতৰ তোক মই নিজতকৈ বেছি ভাল পাইছিলোঁ তই মোৰ লগত বিশ্বাসঘাতকতা কৰি দিলি মই বিশ্বাসতা কৰা নাই অ' ৰাতিপুৱা দেখিহে কি ৰাতি হোৱা দেখি অহিমাতি মাছ ৰাস্তাত চি সপোন তই মনে মনে থাক তই এটা বন্ধু নামত কলংক আৰু তই ইমান চৰিত্ৰহীনা বুলি জনা হ'লে মই তোক ভালেই নেপালোঁ হয় তই মোক সত্যতহে ক'ব পৰা হ'লি অঁ কৈছোঁ তোৰ চৰিত্ৰই নহয় লোক জীৱনৰ লগত খেল কৰা বহুত ডাঙৰ খেলুৱৈ হ'ব দে তই যি ভাব ভাবি ল তই ভালে থাকিবি তোক আৰু কেতিয়াও অমান্য নকৰোঁ যা পাৰিলে ৰাতিটো তাইৰ লগত কটাই আহিবি তই এদিন বহুত পস্তাবি এই যা তোৰ নিচিনা এটা থাৰ্ড ক্লাছ বন্ধু থকাতকৈ নথকাই ভাল অভি আজি সপোন অহা নাই কিয় যদুদা মই নাজানো তহঁতি দেখোন সদায় একেলগে আহ আজি নাজান
নে কিবা লাগিলি নেকি তহঁতি যদুদা আচলতে সি প্ৰিয়াকে আৰু মোকে বহুত সন্দেহ কৰে আৰু সেইদিনাখন বহুত বেয়া ব্যৱহাৰ কৰিছে কিয় সি যে সেইদিনাখন যোৰহাটলৈ গৈছিল অঁ তাৰমানে মূৰত এবাৰ সন্দেহৰ পোক সোমাল তই লাগি থাক মই আহি আছোঁ তই মোক এনেকুৱা কিয় কৰিলি তোকতো মই সঁচা অন্তৰে ভাল পাইছিলোঁ তোৰ অবিহনে এতিয়া কেনেকৈ জীয়াই থাকিম তই ক সপোন যোদ্ধা আপুনি অঁ মই তোৰ সঁচাকৈ কাণ্ড জ্ঞান নাই এইবাৰ সন্দেহৰ পোকটো মূৰত ভৰাই ল'লি অভি আৰু পিয়াক ইমান বেয়া ব্যৱহাৰ কৰিলি অকণ ভাবি চাইছনে তই মোক সিহঁতিয়ে বাধ্য কৰাইছে কি বাধ্য কৰালে পিয়া সেইদিনাখন অভিৰ লগত কিয় যাব লগা হ'ল তই জান নাজানো তেন্তে শুন তই যিদিনাখন যোৰহাটলৈ গৈছিলি সেইদিনা তোৰ বাবে পিয়া ৰখি আছিল পিয়াই তোলৈ ফোনো কৰিছিল তোৰ ফোন বন্ধ পোৱাত আৰু সেই সময়তে তাত অভিগৈ পালে যোদ্ধা মোক পূজাত বহুত ভুল হৈ গ'ল এতিয়া বুজিলি সেইবাবে মানুহক কথা কোৱাৰ আগত এবাৰ ভাবি চিন্তি কথা ক'ব লাগে পিয়াই মনত কিমান কষ্ট পাইছে তই জান কি অৱস্থা হৈছে তাই এতিয়া হ'ব দে মই যাওঁ তই কাইলৈৰ পৰা গেৰেজলৈ আহিবি পিয়া তই তই এতিয়া কিয় আহিছ সকলো শেষ হৈ যোৱাৰ পিছত এতিয়া তোক কি লাগে পিয়া তোক বুজি পোৱাত বহুত ভুল হৈ গ'ল মোক এবাৰ ক্ষমা কৰি দিলা নহয় মোক যদি তই বিশ্বাসে নকৰ কিয় ভাল পাইছিলি কিয় চৰিত্ৰহীন হৈ যাবলৈ কিয় কিয় ক তই নেকান্দিবি না তই আজি কাজল নাই লগা যে তয়ে
মই কাৰ কাৰণে কাজল লগাম চ মই আজি লগাই দিম তোক চ বহ তই লগাবি বল কেনেকুৱা লাগিছে ধুনীয়া তই কাজল ভাল পোৱাই নহয় ভাল লগাবও জানো